Hello everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ চেপ্টাৰ 5 ৰ এক্সাৰসাইজ 5.1. মই ইয়াৰ আগৰ ভিডিওটোত এইটো চেপ্টাৰৰ ইম্পৰ্টেন্ট কেইটামান টপিক ডিসকাস অলৰেডি কৰিছো. আপোনালোকে যদি ভিডিওটো চোৱা নাই তেন্তে মই তাৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনটোত ক্লিক কৰি আপোনালোকে ভিডিও কেইটা চাই ল'ব পাৰে. তেন্তে আহকচোন আজি ভিডিওটো ষ্টাৰ্ট কৰো. আমি অলৰেডি শিকিছো যে এপিৰ সাধাৰণ আৰ্হি অৰ্থাৎ জেনাৰেল ফৰ্ম অফ এপি হৈছে a plus d a plus twice d a plus thrice d এনে ধৰণৰ আৰু nতম পদ হৈছে অৰ্থাৎ nth টাৰ্মটো হৈছে an = a plus n minus 1 into d. সো সাধাৰণ আৰ্হিত a কি বুজাইছে প্ৰথম পদ, a plus d এ বুজাইছে সেকেন্ড টাৰ্ম অৰ্থাৎ দ্বিতীয় পদ, a plus twice d এ বুজাইছে থাৰ্ড টাৰ্ম অৰ্থাৎ তৃতীয় পদ আৰু a plus thrice দিয়ে বুজাইছে ফোৰ্থ টাৰ্ম অৰ্থাৎ চতুৰ্থ পদ. অৰ্থাৎ আমি এইকেইটা ইউজ কৰি পেলাই যিকোনো ধৰণৰ টাৰ্মছ পাব পাৰো. ঠিক তেনেদৰে এই ফৰ্মুলাটো ইউজ কৰিও আমি কি কৰিব পাৰো যে যিকোনো আমাক যদি a আৰু d ৰ ভ্যালু দিয়া থাকে তেতিয়াহলে আমি যিকোনো নাম্বাৰৰ টাৰ্ম উলিয়াব পাৰিম. অৰ্থাৎ আমাক যদি ফিফথ টাৰ্মটো লাগে সাপোজ তেতিয়াহলে আমি কি কৰিব পাৰো n ৰ ভ্যালু যদি আমি 5 পাতি দিও তেতিয়াহলে আমি ফিফথ টাৰ্মটো বা পঞ্চম পদটো পাই যাম. Question number 2 আছে যে a ৰ ভ্যালু 10 আৰু d ৰ ভ্যালু 10 আৰু আমি কি কৰিব লাগে যে প্ৰথম চাৰিটা পদ অৰ্থাৎ ফাৰ্স্ট 4 টাৰ্মছ উলিয়াব লাগে. সো a ৰ ভ্যালু অৰ্থাৎ আমাক দিয়া আছে প্ৰথম পদ ফাৰ্স্ট টাৰ্ম আৰু d অৰ্থাৎ আমাক দিয়া আছে কমন ডিফাৰেন্স বা আমি ইয়াক ক'ব পাৰো অসমীয়াত সাধাৰণ অন্তৰ. সো সাধাৰণ অন্তৰ আৰু প্ৰথম পদ আমাক কোৱেশ্চনটো দিছে, আমি কি কৰিব লাগে যে প্ৰথম চাৰিটা টাৰ্মছ উলিয়াব লাগে. সো প্ৰথম আমি এই ফৰ্মুলাটো পৰা দেখিছো যে প্ৰথম পদ হৈছে a. সো ইয়াত a ৰ ভ্যালু আছে 10. সো a1 প্ৰথম পদ কি হ'ব a that is = 10. তাৰ পিছত সেকেন্ড টাৰ্মটো সদায় কি হয় a plus d. সো a plus d ইয়াত a ৰ ভ্যালু আছে 10, d ৰ ভ্যালু আছে 10. সো 10 plus 10 20. এটো হ'ব দ্বিতীয় পদ অৰ্থাৎ সেকেন্ড টাৰ্ম. ঠিক তেনেদৰে থাৰ্ড টাৰ্মটোৰ কাৰণে কি হ'ব a plus twice d. সো 10 plus 2 into 10. সো টোটাল হ'ব 30. ঠিক তেনেদৰে ফোৰ্থ টাৰ্মটোৰ কাৰণে আমি দেখিছো যে a plus thrice d. সো a plus thrice d = 10 plus d ৰ ভ্যালু আছে 10. সো 3 into 10. সো টোটাল হ'ব 40. সো আমি চাৰিটা পদ অৰ্থাৎ চাৰিটা টাৰ্মছে পালো. সো আমি এই ফৰ্মুলাটো ইউজ কৰি কি কৰিব পাৰো যে এই চাৰিটা টাৰ্মছ উলিয়াব পাৰো. দুইটাতে বস্তুটো একেই হয়, এটা জেনাৰেলাইজ ফৰ্মত লিখা আছে আৰু এটাত গুটেইকেইটা এক্সট্ৰাকে লিখা আছে. সো আমি যদি এটো আমাৰ যদি জেনাৰেল ফৰ্ম অৰ্থাৎ সাধাৰণ আৰ্হিটো মনত নাথাকে তেতিয়াহলে আমি এই nতম পদৰ যিটো ফৰ্মুলা সেইটো ইউজ কৰি আমি চাৰিটা পদে উলিয়াব পাৰিম. এতিয়া সাপোজ আমাক থাৰ্ড টাৰ্মটো লাগে. সো a3 লিখিম আৰু কি লিখিম যে a plus 3 minus 1 into d. সো = a plus twice d. সো a ৰ ভ্যালু আছে 10 plus 2 into 10 that is also total কিমান হ'ব 30. সো ইয়াতো a3 30 ওলাইছে, ইয়াতো a3 30 ওলাইছে. সো ইয়াৰ এই দুইটাৰ ভিতৰত যিকোনো এটা ফৰ্ম ইউজ কৰি আমি কোৱেশ্চন নম্বৰ 2 টো সলভ কৰিব পাৰো. কোৱেশ্চন নম্বৰ 2 ৰ 4 নম্বৰটো হৈছে a ৰ ভ্যালু আছে -1, d ৰ ভ্যালু আছে হাফ. সো ফাৰ্স্ট টাৰ্মটো হ'ব a that is -1. সেকেন্ড টাৰ্মটোত আমি পাম a plus d অৰ্থাৎ ইয়াত a ৰ ভ্যালু আছে -1, d ৰ ভ্যালু আছে হাফ. সো ইয়াত এলসিএম ললে হ'ব এটো 2. তাৰ পিছত এটো -2 plus 1 মানে হ'ব -half. Similarly a3 হলে কি হ'ব a plus twice d. সো a ৰ ভ্যালু আছে -1, 2 into d ৰ ভ্যালু আছে হাফ. সো 2 and 2 cancel গল. সো -1 plus 1 that is 0. সো fourth টাৰ্মটো হ'ব a plus thrice d. সো -1 plus 3 into d ৰ ভ্যালু আছে হাফ. সো ইয়াত যদি -1 plus 3/2. সো ইয়াত এলসিএম ললে হ'ব ইয়াত 2. সো -1 into 2 -2 plus 3 = half. এতিয়া আহো কোৱেশ্চন নম্বৰ 2 ৰ 5 টো লৈ. সো ইয়াত a ৰ ভ্যালু আছে -1.25 আৰু d ৰ ভ্যালু আছে -0.25. সো ইয়াত ফাৰ্স্ট টাৰ্ম হ'ব a. সো -1.25. সো সেকেন্ড টাৰ্মত আমি পাইছিলো a plus d. সো a ৰ ভ্যালু আছে -1.25
আৰু ডিৰ ভেলু আছে -0.25 সো দুইটাতে মাইনাস আছে সো মাইনাস আছে যেহেতু দুইটা প্লাস কৰিব লাগিব সো 1.25 plus 0.25 so -1.50 a3 এতিয়া third term a3 হ'ব a plus twice d so a plus twice d হলে a এর ভ্যালু আছে -1.25 plus 2 into -0.25 so yet -1.25 plus a minus a minus 2 into 0.25 হলে 0.50 হ'ব so এই দুটা যদি আমি দুইটাতে মাইনাস আছে সেইকাৰণে প্লাস কৰিম so -1.75 হ'ব fourth term অৰ্থাৎ চতুৰ্থ পদ a4 হ'ব a plus thrice d so a এর ভ্যালু আছে -1.25 plus 3 into d এর ভ্যালু আছে -0.25 -1.25 plus a minus so 3 into 0.25 হলে 0.75 হ'ব so ইয়াত দুইটাতে মাইনাস আছে so প্লাস হ'ব so 0.75 ইয়াৰ লগত যদি প্লাস কৰো তেতিয়া হ'ব 2.00 অৰ্থাৎ -2 নম্বৰ 2 বাকি থকা দুইটা কোৱেশ্চন আমি একে ধৰণে সলভ কৰিব পাৰো এতিয়া হো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 ত আমাক এটা সমান্তৰ প্ৰগতি অৰ্থাৎ AP দিয়া আছে আমি এতিয়া তাৰ ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্সটো লিখিব লাগে সো ইয়াতে ফাৰ্স্ট AP টো দিছে কোৱেশ্চন নম্বৰ 3 1 ত 3 1 -1 3 সো ফাৰ্স্ট টাৰ্ম বা প্ৰথম পদ কি হ'ব এটা ফাৰ্স্ট টাৰ্ম আৰু প্ৰথম পদ বুলি ক'লে আমি জানো যে যেটো AP ৰ যোনটো ফাৰ্স্ট নাম্বাৰটো থাকে হেতু ইয়াত এটা 3 আছে সো ফাৰ্স্ট টাৰ্ম বা প্ৰথম পদ হ'ব ইয়াত 3 তাৰ পিছত কমন ডিফাৰেন্স আৰু সাধাৰণ অন্তৰ এটা সাধাৰণ অন্তৰ মানে আমি জানো যে যিকোনো দুটা কনজিকিউটিভ অৰ্থাৎ ক্ৰমিক সংখ্যাৰ কি হ'ব পিছৰটোৰ পৰা আগৰটো যেতিয়া আমি মাইনাস কৰিম তেতিয়া আমি সাধাৰণ অন্তৰ পাম এই দুটাৰ পৰা মাইনাস কৰিলেও হ'ব এই দুটা ললে হ'ব যিকোনো দুটা ক্ৰমিক বা কনজিকিউটিভ নাম্বাৰ ললেই হ'ল সো ইয়াত কমন ডিফাৰেন্স কি হ'ব যে পিছৰ যিকোনো এটা নাম্বাৰৰ পৰা আমি আগৰ নাম্বাৰটো তাৰ ঠিক আগৰ নাম্বাৰটো মাইনাস কৰিব লাগিব সো ইয়াত 1 -3 so 1 -3 হলে -2 আমি এটা বাকি যিকোনো দুটা সংখ্যা লৈ চাব পাৰো সাপোজ আমি তো যদি এই লাষ্টৰ দুটা সংখ্যা লওঁ তেতিয়ালে কমন ডিফাৰেন্স কি হ'ব -3 minus -1 so -3 minus a plus 1 so দুইটাতে অপোজিট সাইন আছে so আমি মাইনাস কৰিম 3 - 1 2 so ডাঙৰটোৰ আগত মাইনাস আছে তেতিয়া মাইনাস so -2 so ইয়াত দেখিলো যে আমি কমন ডিফাৰেন্স দুইটাতে একে ওলাইছে so আমি যিকোনো দুটা কনজিকিউটিভ অৰ্থাৎ ক্ৰমিক নাম্বাৰ লৈ পেলাই আমি কমন ডিফাৰেন্সটো উলিয়াব পাৰো এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3 2 2 so ইয়াতো ফাৰ্স্ট টাৰ্ম আৰু কমন ডিফাৰেন্স আমি লিখিব লাগিব so ইয়াত ফাৰ্স্ট টাৰ্ম হ'ব যেটো -5 so কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰ উলিয়াবলৈ কাৰণে ইয়াতো আমি যিকোনো এটা পিছৰ টাৰ্মৰ পৰা আগৰ টাৰ্ম মাইনাস কৰিব লাগিব so আমি যদি ইয়াত সেকেন্ড টাৰ্মটো লওঁ সেকেন্ড টাৰ্ম হৈছে -1 মাইনাস ইয়াৰ পৰা ঠিক আগৰ টাৰ্মটো কি আছে যে -5 এটো মাইনাস কৰিব লাগিব so ইয়াত হ'ব -1 -7 से प्लस 5 -1 so 4 ঠিক তেনেদৰে ইয়াতো 3 নম্বৰটোত কি হ'ব ফাৰ্স্ট টাৰ্ম হ'ব 1/3 প্ৰথমতে যেটো নম্বৰ আছে হেতু হ'ব ফাৰ্স্ট টাৰ্ম অৰ্থাৎ প্ৰথম পদ আৰু সাধাৰণ অন্তৰৰ কাৰণে আমি যিকোনো এটা কনজিকিউটিভ টাৰ্ম এবাৰ সাপোজ আমি এই সেকেন্ড আৰু থাৰ্ড টাৰ্মটোকে ললো সো থাৰ্ড টাৰ্মটোৰ পৰা আমি কি মাইনাস কৰিব লাগিব সেকেন্ড টাৰ্মটো মাইনাস কৰিব লাগিব সো ইয়াত হ'ব LCM 3 9 - 5 4 4/3 সো ইয়াত এটা কোৱেশ্চন নম্বৰ 4 ৰ কাৰণে a এৰ ভ্যালু হ'ব এটা ফাৰ্স্ট টাৰ্ম আছে 0.6 d এর ভ্যালু যিকোনো এটা কনজিকিউটিভ টার্মৰ ডিফারেন্স সো আমি এবাৰ সাপোজ এই লাষ্টৰটোকে ললো সো 3.9 ৰ পৰা আমি তাৰ ঠিক আগৰ টাৰ্ম মানে 2.8 টো মাইনাস কৰিম সো এটো মাইনাস কৰিলে হ'ব 1.1 আজিলৈ ভিডিওটো ইমানতে সামৰিছো ইয়াৰ পিছৰ টপিকখিনি মই মোৰ নেক্সট ভিডিওত কন্টিনিউ কৰিম